টু মাই ইউটিউব চেনেল সৌৰভ গগৈ ট্ৰেভেলিং ব্লগ। আৰু কালি ব্লগটো আপোনালোকে দেখিছিলে, মানে কালি এই টানেলটো মানে পাৰ হৈ অলপ হেৰি কৰি দিলোঁ, মানে ইয়াতে চিচুতে কালি ৰৈ দিলোঁ। আৰু আজি যাবলৈ ওলাইছোঁ জিস্পা বুলি এখন মানে জেগা আছে, তালৈকে যাম। মানে ৰাস্তাটো মানে এনেকুৱা প্লেন ৰাস্তাই, মানে যদি আগলৈকে যদি এনেকুৱা যদি প্লেন ৰাস্তা হয় তেতিয়া আৰু যাম বাৰু হেৰিলৈ আগলৈ। আৰু এতিয়া জিস্পালৈ আছে ইয়াৰ পৰা 58 কিলোমিটাৰ আছে। মোৰ ট্ৰেইনটো লগোৱা কথা আছিল সেই ধাবাখনৰ তাত, নৈখনৰ পাত। খালি তাৰপৰা ধাবাখনৰ মালিকজনে ক'লে কালি বোলে ইয়াত বোলে তোমাৰ প্ৰব্লেম হ'ব বোলে, পানীটো বোলে কেতিয়া বোলে ওপৰলৈ গুচি আহে ক'ব নোৱাৰি বোলে। মানে পানী মানে বাঢ়ি থাকে নাই ইয়াত, মানে সদায় মানে এদিন কিবা হেৰি হৈ থাকে, মানে ইমানটো মানলৈকে পানী পূৰা আহি যায়, পাহাৰ পানী যে। আৰু এতিয়া মই এইফালে যাব লাগিব, ৰাস্তাটো এনেকৈ গৈ এনেকৈ আকৌ ঘূৰি আকৌ এনেকৈ ৰাইট চাইডে যাব লাগিব। কালি কি হ'ল গম পাইছনে? মই মানে কালি যেতিয়া চলাংভেলীৰ পৰা চিচু পালোহি, তাৰপিছতে এনেকৈ হেৰিয়তে ৰখিলোঁ, এনেকৈ ইয়াতে ট্ৰেইন চেন লগালোঁ বিন্দাছ। তাৰপৰা হুলো আৰু তাৰপৰা এতিয়া এজনে এতিয়া মৰ্ণিঙত তুলি দিলে, ভাতি বোলে উঠা বোলে, তুমি বোলে কেনেকৈ শুইছা চোৱাচোন বোলে, এনেকৈ কৈছে। তাৰপৰা মই এনেকৈ চাইছোঁ, মূৰটো এঠাইত, ভৰিটো এঠাইত, হাতখন এঠাইত, গাঁৱটো এঠাইত। মানে গাইছ এনেকুৱা ফাৰ্ষ্ট টাইম হৈছে দে মোৰ লগত। গজব বেইজ্জতি হে। মানে কালি ইমানে ভাগৰ লাগিলে, মানে এনেকৈ কি ক'ম। মানে এতিয়া এই টেণ্টটো খুলিবলৈ আছে, মানে খুলি লৈ ভালকৈ তাৰপৰা জাপি চাইকেলত বান্ধিলে হৈ যাব। মই 4 কিলোমিটাৰমান আহিলোঁ আৰু আপোনালোকক দেখাবলৈ ৰখি দিলোঁ এই ঠাইডোখৰ নামটো নাজানো সঠিকটো ভালকৈ। আৰু আপোনালোকে চাওক ইমান ধুনীয়া এটা পৰিৱেশ, আৰু আগলৈও ইয়াতকৈ ভাল ঠাই দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আপোনালোকে বহুতে সুধি আছিলে মানে আহোঁতে কোনফালে আহিবা বা কেনেকৈ আহিবা। মই যাম এতিয়া মানে জম্মু কাশ্মীৰ হৈ যাম, মানে এনে কাৰ্গিল হৈ। আৰু গাইছ আপোনালোকে বহুতে নিশ্চয় জানে জম্মু এণ্ড কাশ্মীৰ হৈছে ইউনিয়ন টেৰিটৰী ষ্টেট। মানে ইণ্ডিয়াত তেনেকুৱা বহুত ষ্টেট আছে, এই মানে ধৰি লওক 7-8টামান আছে, মানে ধৰি লওক লাক্ষাদ্বীপ, এই আন্দামান নিকোবৰ, লাডাখ, কাশ্মীৰ, এনেকৈ বহুতখিনি আছে। আপোনালোকে সেইবোৰ চব গুগলত ফুল ডিটেইলছ পাই যাব। আৰু মই সেইফালে যাম, মানে এনেকৈ কাৰ্গিল হৈ, শ্ৰীনগৰ হৈ, পাঠানকোট হৈ এনেকৈ যাম। আৰু গাইছ সেইবিলাক চব ইউনিয়ন টেৰিটৰী ষ্টেটতে পৰে। এইবিলাক ষ্টেট বাকী ষ্টেটতকৈ চিষ্টেমটো অলপ বেলেগ মানে। আৰু কাৰ্গিলৰ ফালে বহুত ভাল ঠাই চাবলগীয়া আছে, আপোনালোকক সকলো দেখাই যাম মই। কি লেভেলত বতাহ মাৰিছে গাইছ, মজা লাগিছে কিবা এটা। এইফালে পাহাৰটো দেখিছেনে, বৰফ পৰি আছে যে, সেইটো কাৰণে মানে ঠাণ্ডাটো বহুত পৰি আছে। মানে গৰমটো পৰি আছে, হ'লেও ঠাণ্ডা বতাহটো আহি আছে, কিবা এটা ভাল লাগিছে, কিবা এটা মজা লাগিছে কিবা এটা। তুমি লগা প্ৰতিটো আবেলি, তুমি লগা প্ৰতিটো ধেমালি, বুজালো বুজা এটি প্ৰেমৰে লাগিলি, সাধু লগা প্ৰতিটো কাহিনী, তুমি আকাশৰ। এতিয়া মানে বহুতখিনি আহিলোঁ চিচু পৰা। এতিয়া ইয়াত মানে কিবা এটা খাই লওঁ দোকানখনত, দেখিছে কিবা এটা। আৰু আপোনালোকক এই তলত বস্তু এটা দেখাইছোঁ ৰ'ব গাইছ। মই পোনপ্ৰথমে নামি ল'ব লাগিব। গাইছ পৰিছিলোঁ আজি। এইফালে দেখিছে এই পাইপডাল যে পানী পৰিছে যে, এইডাল দেখিছে। ৰ'ব দেই, এইফালে চাওক, পাহাৰৰ পৰা মানে পানীটো পৰি আহিছে। কিবা বৰষুণৰ পানী ক'ত খাই আহে নেকি, ভালকৈ নাজানো মই। এতিয়া চুই চোৱা নাই ভালকৈ পানীটো, চাম এতিয়া মানে। ৰ'ব বেয়া ঠাণ্ডা গাইছ, বেলেগ ঠাণ্ডা, পূৰা ঠাণ্ডা। খাব পাৰিম মানে পানীটো। আৰু এই ওচৰতে মানে এখন নৈখন আছে, মানে পানী পাহাৰৰ পৰা বহিছে। সেইখনৰ পানী খালি মানুহে ইমান ইউজ নকৰে মানে।
পাহাৰটো বৰ চফা হয় নাই আপুনি দেখিছে পূৰা পাইপ লগাই এইবোৰ খেতি কৰি আছে পূৰা এই খোৱা বোৱা মানে গাইজ কাপোৰ চাপোৰ ধোৱা চব মানে এই পূৰা চফা পানী ন একো টেনশ্যন নাই মানে ইয়াৰ মানুহবোৰ মানে এনেকৈ মানে হেৰি কৰে পাহাৰ পানীয়ে ইউজ কৰিব পাৰিছে দিছ ইজ পাঞ্জাৱ বডি গাইজ পাঞ্জাৱৰ লোকেল ডন মানে এইবোৰ গোটেই বস্তু যিমান যি হেভি বস্তু নি আছে পাঞ্জাৱ বডি নাই আজিকালি মানে খোৱা বস্তু পৰা আদি কৰি ৰদ চিমেণ্ট যিমান মনে গাইজ এনেকুৱা পাহাৰীয়া ৰাস্তাত মানে পাঞ্জাৱ বডি দেখিবই আৰু মানে কি হ'ল পাঞ্জাৱ বডি মানে সৰু গাড়ীবোৰ মানে ইমান বস্তু নিব নোৱাৰে ন পাঞ্জাৱ বডিত একেচতে লৈ যায় বস্তুটো মানে আৰু পাহাৰীয়া জেগাত কিমান এইবোৰ গাড়ী চলাই থাকিব ওখোৱা নাই বস্তুটো তুলিবলৈ দিগদাৰ হ'ল আৰু মই সেই দেখিছোঁ দেই এই সুন্দৰনগৰ মানে কুল্লু মানালী নোপোৱাৰ আগতে এই সুন্দৰনগৰত মই দেখিছোঁ পাঞ্জাৱ বডি দুখন মানে একদম পিছফালে বেক হৈছিলে মানে মই গৈছোঁ লাহে লাহে সিহঁতি আহি পিছত বেক হৈছে মানে পূৰা বেক কিবা হেৰি হৈ গৈছিলে মানে এটা প্ৰব্লেম হৈ গৈছিলে বেকৰ কিবা এতিয়া গাইজ আপোনালোকক অলপ ময়ো যাওঁ নহ'লে দেখিছে পূৰা ইউ টাৰ্ণ আছে ভালকৈ যাব লাগিব এতিয়া আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু তান্দিলে আছে মাত্ৰ 2 কিলোমিটাৰ ইয়াত পাইছোঁ এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু গাইছ এতিয়া মই এডোখৰ ঠাই পালোহি নামটো নাজানো খালি আৰু এইবোৰ দিছে ঘৰবোৰ ডিজাইনবোৰ কেনেকুৱা বাহিৰত এখন লৈছে কিবা আমেৰিকা চামেৰিকা মানে বেলেগ মানে অলপ আৰু এইবোৰ চব ঘৰ মানে ডিজাইনবোৰ একেই অলপ আৰু গাইছ সেইবোৰ দেখিছে পাহাৰ পূৰা ৰাস্তা সিপাৰে পাহাৰ এইপাৰে পাহাৰ আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকক Visitar dore tu कैसे सोए जाना Visitar dore लोरी सुनाना दिल की धड़कन से तो आए जाना हमरे सब के हो जाए आना कभी कभी तो हमसे घबराना सभी को तुम ही समझाना अभी अभी तो हमने ही जाना तू कायना 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 लोरी सुनाना दिल की धड़कन से आए जाना हमारी सब के हो जाए आना विस्तार द्वारे तो कैसे सोए जाना विस्तार द्वारे लोरी सुनाना গাইছ এতিয়া মানে আজি কেলঙত থাকিব লাগিব যেন পাইছোঁ আগত কিবা বীজ এখন আছে এখন পাৰ হৈ কেলং পামগৈ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এতিয়া গাইছ মই এতিয়া পালোহি তান্দি বীজ আৰু গাইছ ইয়াৰ পৰা আছে কেলং মাত্ৰ 3 কিলোমিটাৰ আৰু এতিয়া ইয়াতে ৰৈ লৈছোঁ ভিউ পইণ্ট ফটোশ্বটো মাৰিলে অলপ আৰু এইফালে দেখিছে নৈ পূৰা ফৰফৰা পানী গৈ আছে আৰু আপোনালোকক এতিয়া বস্তু দেখাম এতিয়া মোৰ বটল দেখিছে না ক'ত লগাই থৈছোঁ আৰু এইফালে এইটো দিছে যে ষ্টিকাৰটো দিছে এই দিল্লী এজনে ৰাইডাৰ এজনে দিছে লগাই দিলোঁ আৰু এইটো আছে গুৱাহাটী ষ্টেট বাটাছ আৰু এইফালে আমাৰ আছে ডিম্পুদাৰ দেয়া ষ্টিকাৰ দেয়াৰ
তো গাইছ মই এতিয়া পালোহি কেলঙৰ জুনিপা ভেলী কেম্পত মানে মই এতিয়া ট্ৰেইন লগাম এতিয়া মানে আৰু ইয়াৰ পৰা জিছপালৈ থাকিলে মাত্ৰ 20 কিলোমিটাৰ আৰু নেক্সট ভিডিঅ' পাব আপোনালোকে কেলং টু জিছপা আৰু যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰিব আৰু কাইলৈ ব্লগটো লগ পাইছোঁ সকলোকে মৰ্ণিঙত